হেল্ল' হোম গুড মৰ্ণিং। আশা কৰোঁ সকলো ভালেই আছে, নিৰাপদে আছে। চবফালে বানপানী হৈছে। কেনেকুৱা পৰিস্থিতি হৈছে দেখিছেনে? ইমান বেয়া বানপানী। আজি বতৰটো অলপ ভাল কৰিছে। এয়া দেখিছেনে? অলপ ৰ'দ ওলাইছে। আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ৰ'দটো সোনকালে ওলাওক আৰু বৰষুণ যাতে নাহে। আৰু মোৰ ঘৰ নলবাৰীত, মোৰ মাৰ ঘৰ তাতে। মই সৰুৰে পৰা কেতিয়াও বানপানী দেখাই নাছিলোঁ, কিন্তু এইবাৰ কালি মোৰ ঘৰত ফোন কৰি গম পাইছোঁ মোৰ ঘৰৰ চোতালতো বানপানী উঠিছে। বহুত বেয়া পৰিস্থিতি হৈছে। এতিয়া ফোন চোনো লগা নাই ক'তো। ইমান ফোন কৰিছোঁ, বেয়া লাগি আছে সকলোলৈকে। সকলোৰে কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলো ভালে কুশলে থাকে, নিৰাপদ ঠাইত থাকক এতিয়া। আৰু এতিয়া যিহেতু ক'তো ওলাই যাব পৰা অৱস্থাত নাই। আমাৰ ইয়াতো বহুত বেছি বানপানী হৈছে। যিসকলৰ বাচ্ছা আছে তেওঁলোকে বেবীবোৰক চম্ভালি ৰাখক ভালকৈ, যাতে পানীৰ ওচৰত যাব নিদিয়ে। এয়া দেখিছেনে গুৱাহাটীৰ অৱস্থা? য'ত ইমান গাড়ীৰ জাম থাকে তাতে আজি নাওত উঠিব লগা হৈছে। এইকেইদিন ইমান নেৰানেপেৰা বৰষুণ, চাৰিওফালে কেৱল পানীয়ে পানী। বহুত বেয়া অৱস্থা হৈছে। কিছুমান মানুহে এটুপি খোৱা পানীৰ কাৰণেও হাহাকাৰ কৰিব লগা হৈছে। সঁচাকৈ বহুত বেয়া চিটুৱেশ্যন হৈ আছে এতিয়া। আমি সকলোৱে এতিয়া প্ৰে কৰা উচিত যাতে পিছলৈ আৰু এনেকুৱা দিন আমি কেতিয়াও দেখা নাপাওঁ। শেষত এইটোৱে ক'ম যে ভগৱানে সকলোকে ভালে ৰাখক। আপোনালোকৰ ওচৰত গৈ সহায় কৰিব নোৱাৰিলেও অন্ততঃ মই ভগৱানক প্ৰে কৰিব পাৰিম যাতে এনেকুৱা বেয়া পৰিস্থিতি আৰু পিছলৈ কেতিয়াও আমাৰ মাজলৈ ঘূৰাই নানক। বোৰ নিজৰ ঘৰ এৰি ৰাস্তাত আহিব লগা হৈছে। বহুত বেয়া চিটুৱেশ্যন হৈ আছে এতিয়া অসমত। সকলো ভালে থাকক তাৰে কামনাৰে আজিলৈ ভিডিঅ'টো সামৰিছোঁ।